Hello everyone, good afternoon. এবাৰ দেৱালী সবৰে একেবাৰে চমচমীয়া দেৱালী কাৰণ মান ফূৰ্তিক আগৰ নিচিনাকৈ ফুৰিব পৰা নগ'ল কাৰণ মান বতাহ বৰষুণ আৰু আমাৰ ইফালে কাৰেণ্টো নাছিল। এতিয়া আহিল মাত্ৰ মোৰ মোবাইলৰ চাৰ্জ নাছিলে, চাৰ্জ কৰি দিলোঁ মাত্ৰ। চাৰ্জ কৰি মই অকণমান ভিডিঅ' কৰিম বুলি ভাবিছোঁ কাৰণ যোৱাকালি ভালকৈ যেনেকৈ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ একেবাৰে ভিডিঅ' কৰা নহ'লে কাৰণ ই কাৰেণ্ট নাছিল। মোৰ মোবাইল চাৰ্জ কম হৈ আছিলে আৰু বৰষুণ বতাহ সন্ধিয়াৰ সময়ত আৰু বেছি হ'ল। আমি আবেলি এনেকৈ অকণমান মন্দিৰত গৈছিলোঁ, সেইখিনি সময়তো পূৰা ধুমুহা চলি আছিলে আৰু অলপ অলপ কিনকিনীয়া বৰষুণ ঠাণ্ডা আছিলে। গৈ পেলাই জাষ্ট পূজা চূজাখিনি কৰি প্ৰসাদ দি পেলাই আহিলোঁ আৰু মন্দিৰত। কিন্তু ভিডিঅ' চিডিঅ' একেবাৰে কৰিব নোৱাৰিলোঁ কাৰণ বতাহ মাৰি মাৰি পূৰা ছাতি এফালে ছাতি প্ৰসাদ মোবাইল সেনেকৈতো ধৰা নাযায় কোনোমতে আৰু বাকী আবেলি এনেকৈ ঘৰৰ ভিতৰতে চাকি থাকি জ্বলালোঁ আৰু আমি যিখিনি পাৰোঁ সেইখিনি ঘৰতে কৰিলোঁ আৰু বাকী ইমান কলগছবিলাক ফুটা নহ'ল আৰু বাহিৰত যেনেকৈ সাজাম বুলি ভাবিলোঁ সেনেকৈ সাজা নহ'ল। তেনেহ'লে চাই থাকক আমি কি কৰিলোঁ, অকণমান দেখুৱাব বিচাৰিছোঁ, বাকীখিনি চাই থাকক। তেনেহ'লে ফুলজাৰি জ্বলাইছিল নে নাই? জ্বলাইছিল না? জ্বলাইছিল। দেখাবি না? হেপ্পী দিৱালী। হেপ্পী দিৱালী। তেনেহ'লে আমাৰ ভিডিঅ'টি চাই থাকক। আমি পূৰা দিৱালীৰ ফটকা আনিলোঁ, ফুলজাৰি আনিলোঁ। চাহ খোলাচোন কি আনিছে চাহ। এইটো কি আনিছে মাইনা দেখা? আমি ইটো লৈছোঁ চাৰিটা আৰু আমি ইটো লৈছোঁ ফুলজাৰি। ডাঙৰ ফুলজাৰি প্ৰসাদ আৰু ইটো ফুলজাৰি লৈছোঁ আমি আৰু এইটো আৰু ইটো জালুক বম লৈছোঁ। এইটো জালুক বম ইটো জালুক বম। এইটো কি? এইটো এটা সৰু বাচ্চাৰ টাইপ কৰি কিবা এটা বম আৰু দুটা লৈছে। এইটো ফুলজাৰি। এইটো ফুলজাৰি। এইটো দুপ ছাতি গুণালে ন ৰ। এইখিনিয়ে আমি আজি দেৱালীৰ কাৰণে আমি ফটকা আনিলোঁ। হেল্ল' এভৰিৱান, হেপ্পী দিৱালী। সকলোকে দেৱালীৰ শুভেচ্ছা জনালোঁ আৰু আমাৰো এয়া দেৱালীৰ বজাৰ লাগি গৈছে। ফটকাবিলাক আনিলোঁ, ফুলজাৰি। এতিয়া বাকীখিনি আৰু আবেলি দেখা পাম। তেনেহ'লে আমাৰ ইয়াতে পূজা আছে ডাঙৰকৈ গাঁৱৰ দেৱালী তাতে হ'ব, ফাংচন হ'ব পূৰা দেৱালী আৰু পূৰা। কিন্তু বতৰহে অলপমান বেয়া হৈ আছে, বৰষুণ অলপ কিনকিনাকৈ পৰি আছে। তথাপি দেৱালী আজি ভালকৈ যাব বুলি ভাবিছোঁ আৰু এতিয়া মোৰ কাম আছে। চাকিবিলাক চাকি ধুব লাগিব আৰু কলগছ পুতিব লাগিব। কাম কৰি আছোঁ। তেনেহ'লে চাই থাকক। হৈ গৈছে। আজি দেৱালীটো এনেকৈ অৱস্থা চাওকচোন। আমি এয়া কাৰেণ্ট চাৰেণ্ট নাই। ফ্ৰেণ্ডসকল চাওক, আমাৰ এইবাৰৰ দেৱালীৰ অৱস্থা সকলোৰে এই অৱস্থা হ'ব মই জানো কাৰণ এইবাৰ বতৰটো ভাল নহয়। চাওক, মই এনেদৰে দেৱালীৰ চাকিটো জ্বলালোঁ ঘৰৰ ভিতৰতে, বাহিৰতো একেবাৰে জ্বলাবলৈ নোৱাৰে কাৰণ পূৰা বতাহ মাৰি আছে, ঠাণ্ডাও। আৰু আমি চাওক বাকীবিলাক কেনেকৈ জ্বলাই থৈ দিছোঁ। দাদা বুঢ়া হেপ্পী দিৱালী চং। হেপ্পী দিৱালী। হেপ্পী দিৱালী দে বাবু, হেপ্পী দিৱালী চং দে। দেখে উৰ্গি দে, উৰ্গি নমো নমো কাৰ দে, উৰ্গি নমো নমো কাৰ দিৱালী। এখানে চাই, এখানে বিবি গান্ডা দে, এখানে খার দে। হেপ্পী দিৱালী।
Happy Diwali. Mau ini aku sesuara? Ah, kara ngabur ya. Diwali. ভিডিওটো এবার সাবস্ক্রাইব করে দিব